কে নামৰ লোকসকল অধিক দায়িত্বশীল হয়। এওঁলোকে প্ৰেমৰ ক্ষেত্ৰতো সম্পূৰ্ণ স্বচ্ছতাৰে নিজৰ দায়িত্ব পালন কৰে। আজিৰ এই ভিডিঅ'টোত কে নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে ক'ম। চ' ফ্ৰেণ্ডছ, এতিয়ালৈ যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সোনকালে পাই যায়। এতিয়া আহক, সময় নষ্ট নকৰি আমি কথা পাতোঁ কে নামৰ লোকসকলৰ প্ৰেমৰ বিষয়ে কিছু কথা। কে নামৰ লোকসকল সাধাৰণতে বহুত সাহসী হয়। এওঁলোকে নিজৰ হৃদয়ৰ কথাহে বেছি শুনে। বহু ক্ষেত্ৰত এওঁলোকে বেলেগৰ কথা শুনে যদিও কিবা কৰাৰ ক্ষেত্ৰত নিজৰ হৃদয়ৰ কথাকে বেছি প্ৰাধান্য দিয়া দেখা যায়। ঠিক তেনেদৰে প্ৰেমৰ ক্ষেত্ৰতো এওঁলোকে হৃদয়ৰ কথাহে শুনে। কে নামৰ লোকসকলে কেতিয়াও প্ৰেমৰ নামত পাগল হৈ নাযায়। কে নামৰ লোকসকল অধিক ৰোমান্টিক হয় আৰু প্ৰেমৰ কাৰণে এওঁলোকে সকলো কৰিব পাৰে। এইকাৰণে কে নামৰ লোকসকলৰ প্ৰতি সকলোৱে আকৰ্ষণ হোৱা দেখা যায়। কে নামৰ লোকসকলে সাধাৰণতে প্ৰেমৰ ক্ষেত্ৰত বেছিভাগেই বিশ্বাসঘাতকতাৰ সন্মুখীন হয়, কিন্তু এই ক্ষেত্ৰত আপুনি হাৰি নাযায়। ইয়াৰ পৰা এটা শিক্ষা লৈ নিজৰ লক্ষ্য বা কামৰ প্ৰতি ধ্যান দি চলি যাব লাগে। ভাবি চাব লাগে ভুল কাৰ। যদি আপোনাৰ ভুল নাই তেতিয়াহ'লে আপুনি নিজৰ জীৱনত আগুৱাই যাওক, কাৰণ মানুহে প্ৰেমত সফলো হয় আৰু বিশ্বাসঘাতকতাৰ সন্মুখীনো হয়। কিন্তু আপুনি এইটো ভাবিব নালাগে যে সকলো মানুহ বিশ্বাসঘাতক। প্ৰেমৰ ক্ষেত্ৰত প্ৰায়ে এনেকুৱা দেখিবলৈ পোৱা যায় যে প্ৰথমতেতো ভালপোৱা যথেষ্ট থাকে, কিন্তু লাহে লাহে কিছু ভুল বুজাবুজিৰ বাবে বহুতৰ প্ৰেমৰ ওপৰত ভৰসা হোৱা দেখা যায়। কিন্তু আপুনি এইবোৰ নাভাবি এটাই ভাবক যে যি হয় ভালৰ কাৰণে হয়। প্ৰেমৰ ক্ষেত্ৰত আপুনি যদি অধিক সফল হ'ব খোজে তেতিয়াহ'লে নিজৰ ভুলৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। এনেকৈ চলিলে আপুনি দেখিব আপুনি এদিন সঁচা ভালপোৱা নিশ্চয় পাই যাব। কে নামৰ লোকসকলৰ এটা অসাধাৰণ পাৰ্চনেলিটি থাকে আৰু এওঁলোক অধিক আত্মবিশ্বাসীও হয়, কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত এওঁলোকে অলপ সংকোচ কৰা দেখা যায়। সংকোচ কৰিলেও কে নামৰ লোকসকলে শেষত সঁচা ভালপোৱা পাবলৈ সক্ষম হয়। কিছুমানৰ ক্ষেত্ৰত আকৌ কে নামৰ লোকসকলৰ প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি থাকোঁতেই বহুত দেৰি হৈ যায়, যাৰ বাবে কেতিয়াবা এওঁলোকৰ প্ৰেম নিজৰ হাতৰ পৰা গুচি যায়। কে নামৰ লোকসকল অধিক ৰোমান্টিক হয় আৰু কেতিয়াবা এই অধিক ৰোমাঞ্চৰ কাৰণে এওঁলোকে নিজৰ বন্ধু বান্ধৱীৰ পৰাও আঁতৰত থাকি প্ৰেম সাগৰত ডুব গৈ থাকে। শেষত মই এটাই ক'ম, আপুনি যদি কাৰোবাক সঁচাকৈ ভাল পাইছে কেতিয়াও তেওঁক নিৰাশ নকৰিব। ইজনে সিজনক যিমান সন্মান কৰিব আপোনালোকৰ ভালপোৱাও সিমান বাঢ়ি গৈ থাকিব। বহুতৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে প্ৰেমততো প্ৰথমে ইজনে সিজনক বহুত সন্মান কৰে, কিন্তু দিন যোৱাৰ লগে লগে এইবোৰ নোহোৱা হৈ যায়। কিন্তু আপুনি এনেকুৱা নকৰিব আৰু আমাৰ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।